স্টুডেন্টস তোমালোকৰ SSLC 2024 কাৰণে যিখন ৰুটিন আগতে প্ৰকাশ পাইছিলে সেই ৰুটিনখনত এতিয়া ৰিভাইজ কৰা হৈছে তাৰ কাৰণে সোৱা কেইটামান সাবজেক্টৰ ডেট আৰু টাইম হলনি হৈছে গতিকে কোন কেইটা সাবজেক্টৰ হলনি হৈছে আৰু এই নতুন ৰুটিন যিখন প্ৰকাশ পাইছে সেইখনৰ বিষয়ে এতিয়া মই তোমালোকক কম তাৰ কাৰণে সেবাই সোৱা দুখন নোটিস এখন নোটিস পাবলিশ কৰিছে নোটিসখনত লিখা আছে কিয় হলনি কৰা হল কি হলনি কৰা হৈছে আৰু নতুনকৈ ৰুটিনখনো দিছে আৰু এখিনি কোড পাবা মই তোমালোকক গুটেখিনি কথা কৈ দিম এতিয়া প্ৰথমতে নোটিসখন চাওহা নোটিসখনৰ সোৱা প্ৰথম এখিনি কথা কি কৈছে সো এখিনিত কৈছে যে 2024 সনত যি আমাৰ হলিডে আছে বন্ধৰ লিষ্ট আছে হে বন্ধৰ লিষ্টৰ কাৰণে কি হল কেইটামান ৰেস্ট্ৰিক্টেড হলিডেজ পৰি গল হেতু কাৰণে কি হৈ গল যে আমাৰ ৰুটিনখনৰ কেইটামান সাবজেক্টৰ ডেট আৰু টাইম চেঞ্জ কৰিব লগা হল সেইখিনিকে ইয়াত লিখা আছে ঠিক আছে তাৰ পিছত কি হলনি হল সোৱা তোমালোকৰ যি সোশ্যাল সায়েন্স আছিল অৰ্থাৎ সমাজ বিজ্ঞান আছিল হেতু কেতিয়া আছিল হেতু আছিল 20 ফেব্ৰুৱাৰীত আছিল হয়নে নহয় 20 ফেব্ৰুৱাৰীত আছিল ৰাতিপুৱা 9টাৰ পৰা 12টা লৈকে হেতু কি হৈ গল হেতু সোৱা হেতু ওল্ড ডেট অফ এক্সামিনেশন আছিল অৰ্থাৎ আগতে যিখন ৰুটিন পাবলিশ হৈছিল তাত আছিল এটো কিন্তু এতিয়া সোৱা ৰিভাইজ ডেট অফ এক্সামিনেশন অৰ্থাৎ এতিয়া কি হল ৰিভাইজ কৰিলে কেতিয়া লৈ সোৱা 19 ফেব্ৰুৱাৰী অৰ্থাৎ যিটো সোশ্যাল সায়েন্সৰ পৰীক্ষা 20 তাৰিখে আছিল হেতু এটা 20 তাৰিখে নহয় ফেব্ৰুৱাৰী 20 তাৰিখে নহয় ফেব্ৰুৱাৰী 19 তাৰিখে হ'ব 19 ফেব্ৰুৱাৰীত হ'ব গতিকে এটো ইম্পৰ্টেন্ট কথা তোমালোকে যদি আগৰ ৰুটিনখন চাই 20 তাৰিখে পৰীক্ষা দিবলৈ যোৱা তেতিয়া গম পাবা পৰীক্ষা আগদিনা শেষ গতিকে এটো ইম্পৰ্টেন্ট কথা গম পাইছা হেতু কাৰণে মনত ৰাখিবা যে সোশ্যাল সায়েন্স 20 তাৰিখে নাই 19 তাৰিখে আছে ঠিক আছে ফেব্ৰুৱাৰী 19 তাৰিখে তাৰ পিছত সোৱা যি আজ আমাৰ জেনাৰেল সায়েন্স আছে অৰ্থাৎ যি সাধাৰণ বিজ্ঞান আছে সেই সাধাৰণ বিজ্ঞান আছিল কে তাৰিখে তোমালোকৰ 26 ফেব্ৰুৱাৰীত আছিল অল ৰুটিনখনৰ মতে যিখন ৰুটিন অলৰেডি পাবলিশ হৈছিল সেইখনৰ মতে 26 ফেব্ৰুৱাৰীত আছিল ৰাতিপুৱা 9টাৰ পৰা 12টা লৈকে আৰু হেতু কেতিয়া হ'ব এটা 26 তাৰিখে নহয় তাৰ পিছদিনাখন হ'ব অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা 27 ফেব্ৰুৱাৰীত হ'ব 27 ফেব্ৰুৱাৰীত হ'ব ঠিক আছে ৰাতিপুৱা 9টাৰ পৰা 12টা লৈকে ঠিক আছে ওকে তাৰ পিছত তোমালোকৰ যি ৱেভিং এণ্ড টেক্সটাইল ডিজাইন যিটো ইলেক্টিভ সাবজেক্ট আৰু বড়ো যিটো ইলেক্টিভ সাবজেক্ট মেইন বড়োটো নহয় ঠিক আছে এটো যিটো ইলেক্টিভ হিচাপে বড়ো সাবজেক্টটো লৈ আছে তো তোমালোকৰ কি আছিল যি ওল্ড ডেট আছিল অৰ্থাৎ পুৰণা ডেটটো আছিল হেতু কি আছিল 27 ফেব্ৰুৱাৰীত আছিল 27 ফেব্ৰুৱাৰীত কেতিয়া আছিল মৰ্নিং 9টাৰ পৰা 12টা লৈকে ৰাতিপুৱা 9টাৰ পৰা 12টা লৈকে আছিল আৰু হেতু এতিয়া শিফট কৰি দিয়া হৈছে হলনি কৰি দিয়া হৈছে কেতিয়া যে তাৰিখটো একে আছে 27 ফেব্ৰুৱাৰীতে আছে অৰ্থাৎ 27 ফেব্ৰুৱাৰীতে হ'ব বা টাইমটো সব পিছবেলালে দি দিয়া হৈছে দেখানে ফ্ৰম 1:30 to 4:30 অৰ্থাৎ ৱেভিং এণ্ড টেক্সটাইল ডিজাইনৰ যিটো ইলেক্টিভ সাবজেক্ট যাৰ আছে আৰু বড়ো ইলেক্টিভ সাবজেক্ট যাৰ আছে তাৰ এক্সামটো ৰাতিপুৱা নহয় হেতু কি হ'ব পিছবেলা হ'ব এটা 1:30টাৰ পৰা 4:30টা লৈকে ঠিক আছে গতিকে এই তিনিটা সাবজেক্টৰে কি হৈছে হালখলনি হৈছে আৰু নতুন ৰুটিনখনো এতিয়া দি দিয়া হৈছে গতিকে মই তোমালোকক নতুন ৰুটিনখন দি দিম আৰু গুটেখিনি কথা সোৱা এইখন নতুন ৰুটিনখন আৰু এই ৰুটিনখন তোমালোকে সোৱা যেটো আমাৰ জ্ঞান পাণ্ডা এপ আছে জ্ঞান পাণ্ডা এপটোতে দি থোৱা আছে আৰু তোমালোকে জানা যে জ্ঞান পাণ্ডাৰ লগতে মেধা ক্লাছ নামৰ এটা ইউটিউব চেনেলো আছে গতিকে তোমালোকে দুইটা চেনেল সাবস্ক্ৰাইব কৰি লবা এপটো ডাউনলোড কৰি লবা এতিয়া এপটোৰ ভিতৰত কোড আছে মই কৈ দিম আৰু লগতে ৰুটিনখন মই ইয়াত আলোচনাও কৰি দিম ঠিক আছে জ্ঞান পাণ্ডা হয় জ্ঞান পাণ্ডা হৈছে অসম চৰকাৰৰ অন্তৰ্গত আসাম ষ্টাৰ্ট এপৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মোবাইল এপ য'ত পাব ক্লাছ 9 আৰু 10 ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰি ৰেকৰ্ডেড ভিডিঅ' পাঠদান নোটছ প্ৰশ্ন উত্তৰ লাইভ টেষ্ট 24/7 ডাউট ক্লিয়াৰিং আৰু বহুতো সুবিধা এতিয়া জ্ঞান পাণ্ডা এপটো যেতিয়া তোমালোকে ডাউনলোড কৰিবা সোৱা ইয়াৰ লিংকখিনি ডেসক্ৰিপচনত দিয়া আছে ঠিক আছে লিংকটো ডেসক্ৰিপচনত পাই যাবা জ্ঞান পাণ্ডা এপটো যেতিয়া খুলিবা তোমালোকে ক্লাছ 10ত ক্লিক কৰি দিবা ঠিক আছে ক্লাছ 10 এটোত ক্লিক কৰি দিলে হল ইয়াত ক্লিক কৰি দিয়াৰ পিছত সোৱা তোমালোকে এনেকে ওলাই যাব ম্যাথমেটিক্স সায়েন্স ইংলিশ এটো তোমালোকে যিসকলে জ্ঞান পাণ্ডা ব্যৱহাৰ কৰি আছে গম পোৱা আৰু নোপোৱা সকলক কৈ থওঁ যে জ্ঞান পাণ্ডাত ক্লাছ 10ৰ গুটেখিনি বস্তু পঢ়াই দিয়া হয় গতিকে ডাউনলোড কৰি চাই লবা তাৰ পিছত সোৱা ক্লাছ 10ত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এই পেজটোত আহি যাবা এই পেজটোত ইয়াত যাবা ইয়াত কোৱেশ্চন পেপাৰছ এণ্ড নোটিফিকেশনস বুলি পাবা ঠিক আছে তাত ক্লিক কৰি দিবা এটা তাত ক্লিক কৰি দিয়াৰ পিছত সোৱা তোমালোকে একেবাৰে তললে যাবা তললে গলে ইম্পৰ্টেন্ট সেৱা নোটিফিকেশনস বুলি পাবা ইয়াতে সেৱাৰ পৰা যিমান ইম্পৰ্টেন্ট নোটিফিকেশন আহি থাকে সব দি থকা হয় তাতে একেবাৰে ওপৰতে সোৱা SSLC এক্সাম 2024 ৰুটিন বা ইয়াতে তোমালোকৰ এখন থাম্বনেলখন চেঞ্জ হ'ব পাৰে SSLC এক্সাম ৰিভাইজ 2024 ৰুটিন বুলি পাবা তাতে তোমালোকে ক্লিক কৰি দিলে এই ৰুটিনখন পাই যাবা ঠিক আছে আৰু এই ৰুটিনখন মই এতিয়া ইয়াত ডিসকাসও কৰি দিও আলোচনা কৰি দিও তো ইয়াত কি আছিল আগৰ দৰে বাকিখিনি একে আছে কি হ'ব আমাৰ যি আমাৰ ফেব্ৰুৱাৰী 16 ৰ পৰা এক্সামটো হৈছিল হয়নে না গতিকে ফেব্ৰুৱাৰী 16 2024 ফ্ৰাইডে অৰ্থাৎ 16 ফেব্ৰুৱাৰী শুকুৰবাৰে তোমালোকৰ প্ৰথম পৰীক্ষাটো আছে আৰু হেতু কি আছে ইংলিশ আছে কেতিয়া আছে ৰাতিপুৱা 9টাৰ পৰা 12টা বজালৈকে ঠিক আছে আৰু পিছবেলা সোৱা একো নাই ঠিক আছে তাৰ পিছত
17 ফেব্ৰুৱাৰী 17 স্যাটাৰডে অৰ্থাৎ শনিবাৰে ফেব্ৰুৱাৰী 17 তাৰিখে কি সাবজেক্ট আছে মিউজিক ই মানে ইলেক্টিভ ঠিক আছে যে যাৰ ইলেক্টিভ হিচাপে মিউজিক আছে হেতু আছে ড্যান্স আছে যাৰ ইলেক্টিভ হিচাপে আছে উডক্ৰাফ্ট যাৰ ইলেক্টিভ আছে আৰু বেংগলী যাৰ ইলেক্টিভ আছে এটো মেইন বেংগলী সাবজেক্টটো নহয় MIL টো নহয় ঠিক আছে ইলেক্টিভ বেংগলী যেটো বেংগলী সাবজেক্ট হেতু আছে তোমালোকৰ ফেব্ৰুৱাৰী 17 তাৰিখে ৰাতিপুৱা ঠিক আছে ৰাতিপুৱা 9টাৰ পৰা 12টা লৈকে আৰু পিছবেলা কি আছে সো মণিপুৰী আৰু সান্থালী যেটোটা আছে ইলেক্টিভ হিচাপে এটা MIL নহয় ঠিক আছে ইলেক্টিভ সাবজেক্ট হিচাপে যদি মণিপুৰী আছে সান্থালী আছে তো তোমালোকৰ ফেব্ৰুৱাৰী 17 ত হ'ব কেতিয়া হ'ব from 1:30 to 4:30 ঠিক আছে ওকে তাৰ পিছত সোয়া এটো সোয়া আগতে এটো সোয়া সোশ্যাল সায়েন্স দেইছানে 19 এতিয়া 19 ফেব্ৰুৱাৰীত হ'ব আগতে দিখন পুৰণা ৰুটিন তা 20 ফেব্ৰুৱাৰীত আছিল ঠিক আছে তো 19 ফেব্ৰুৱাৰী 2024 19 ফেব্ৰুৱাৰী সোমবাৰ দেইছানে মনডে সোমবাৰে কি আছে তোমালোকৰ সোশ্যাল সায়েন্স আছে আগবেলা আছে 9টাৰ পৰা 12টা লে আৰু পিছবেলা সোয়া একো নাই ঠিক আছে তাৰ পিছত 20 তাৰিখে একো পৰীক্ষা নাই ঠিক আছে এতিয়া 21 তাৰিখে পৰীক্ষা আছে ফেব্ৰুৱাৰী 21 ত সোয়া 21 2024 অৰ্থাৎ ওয়েডনেসডে কি আছে বুধবাৰে কি আছে সোয়া তোমালোকৰ এই সাবজেক্ট বিলাক আছে ৰিটেইল ট্ৰেড তাৰ পিছত তোমাৰ ITS তাৰ পিছত প্ৰাইভেট সিকিউৰিটি তাৰ পিছত হেলথ কেয়াৰ জি এগ্ৰিকালচাৰেল হৰ্টিকালচাৰ টুৰিজম এণ্ড হস্পিটেলিটি তাৰ পিছত তোমালোকৰ বিউটি এণ্ড ৱেলনেস অটোমোটিভ তাৰ পিছত তোমালোকৰ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ এগ্ৰিকালচাৰ ডায়েৰী ৱৰ্কাৰ তাৰ পিছত এনিমেল হেলথ ৱৰ্কাৰ এইবিলাক যাৰ ইলেক্টিভ ই মানে প্ৰত্যেকৰে ইলেক্টিভ হিচাপে যাৰ আছে সেইবিলাক আছে তোমাৰ ফেব্ৰুৱাৰী 21 ত ওয়েডনেসডে আছে 9টাৰ পৰা 12টা লে ৰাতিপুৱা 9টাৰ পৰা 12টা লে আছে ঠিক আছে আৰু পিছবেলা সোয়া এটো আসামিজ ই লিখা আছে দেইছানে ই মানে হৈছে ইলেক্টিভ আসামিজ এটো তোমালোকে ভুল নকৰিবা তোমালোকৰ সাধাৰণতে আমাৰ অসমীয়া যিসকল লোক আছে তোমালোকৰ যেটো অসমীয়া সাবজেক্ট থাকে হেতু এটো নহয় ঠিক আছে এটো ইলেক্টিভ অসমীয়া যাৰ অসমীয়া ইলেক্টিভ আছে যেনে তোমালোকৰ হিন্দী হক উচ্চ গণিত হক হিষ্ট্ৰী হক জিওগ্ৰাফি হক এবিলাক ইলেক্টিভ হয় না না তেনেকে যাৰ আসামিজ টু ইলেক্টিভ হিচাপে আছে তাৰ হে পিছবেলা কি আছে 21 ফেব্ৰুৱাৰীত আসামিজ টু ইলেক্টিভ আছে এটো মেইন আসামিজ টু নহয় ঠিক আছে নেক্সট সোয়া এটো 21 তাৰিখৰ কথা হৈ গল তাৰ পিছত নেক্সট আইলা সোয়া 22 তাৰিখে নাই 23 তাৰিখে এক্সাম আছে তোমালোকৰ ফেব্ৰুৱাৰী 23 2024 ফ্ৰাইডে অৰ্থাৎ শুকুৰবাৰে কি আছে সোয়া MIL আছে সোয়া MIL মানে কি যাৰ MIL মানে এই অসমীয়া সাবজেক্টটো যাৰ অসমীয়া আছে সেই দিনাখন আছে মেইন অসমীয়াটো ফেব্ৰুৱাৰী 23 ফ্ৰাইডে আছে MIL মানে কি সাবজেক্ট সোয়া যাৰ মেইন সাবজেক্ট হিচাপে কোৰ সাবজেক্ট হিচাপে আসামিজ আছে অসমীয়া থকা খলৰ অসমীয়া হ'ব বেংগলী থকা খলৰ বেংগলী হ'ব মেইন সাবজেক্ট হিচাপে যি মেইন সাবজেক্ট হিচাপে হিন্দী লৈছা হিন্দী আছে বড়ো আছে মণিপুৰী আছে নেপালী খাসী গাৰো মিজো কাৰ্বি উৰ্দু এইবিলাক যাৰ MIL হিচাপে আছে তো তোমালোকৰ আছে গটিকে অসমীয়া সাবজেক্টটো এদিনাখন আছে ঠিক আছে কোন দিনা আছে যে ফেব্ৰুৱাৰী 23 ত আছে ঠিক আছে আৰু এটো ইংলিশ IL মানে এটো ইংলিশ যেটো তোমালোকৰ অল্টাৰনেট ইংলিশ বুলি যেটো আছে হেতু এদিনাখন আছে ঠিক আছে তাৰ পিছত সোয়া ফেব্ৰুৱাৰী 27 টিউজডে অৰ্থাৎ ফেব্ৰুৱাৰী 27 তাৰিখে কি আছে তোমালোকৰ সোয়া জেনাৰেল সায়েন্স আছে দেইছানে কি আছে বিজ্ঞান আছে এটো আগতে 26 তাৰিখে আছিল এতিয়া সোয়া 27 তাৰিখ কৰি দিলে গটিকে আগবেলা আছে এবিলাক আগবেলা এফালে পিছবেলা আৰু পিছবেলা সোয়া এটো আছে সোয়া ৱেভিং এণ্ড টেক্সটাইল ডিজাইন ইলেক্টিভ আৰু বড়ো ইলেক্টিভ দেইছানে এখিনি আগতে কি আছিল আগবেলা আছিল 27 তাৰিখৰ আগবেলা আৰু পিছবেলালে কৰি দিয়া হল ঠিক আছে নেক্সট সোয়া ফেব্ৰুৱাৰী 29 ত হ'বগে তোমালোকৰ জেনাৰেল মেথমেটিক্স অৰ্থাৎ গণিত আছে কেতিয়া ফেব্ৰুৱাৰী 29 তাৰিখে ঠিক আছে আৰু পিছবেলা একো নাই ঠিক আছে তাৰ পিছত সোয়া মাৰ্চ পালেগে মাৰ্চৰ 2 তাৰিখে হ'ব তোমালোকৰ 2nd মাৰ্চত হ'ব তোমালোকৰ হিন্দী ইলেক্টিভ অৰ্থাৎ যি হিন্দী লৈ আছা হিন্দী আছে যাৰ তোমালোকৰ কি আছে মাৰ্চৰ 2 তাৰিখে এক্সাম আছে আৰু লগতে গাৰ্মেন্ট ডিজাইনিং যাৰ ইলেক্টিভ হিচাপে আছে তাৰ আছে ঠিক আছে এটো হৈছে এটো মেইন হিন্দী মানে বুজি পাইছা এটো ইলেক্টিভ হিচাপে থাকে হয়নে না পাঁচটা মেইন সাবজেক্ট থাকে এটা ইলেক্টিভ থাকে কাৰবাৰ এডভান্স মেথছ থাকে কাৰবাৰ জিওগ্ৰাফি থাকে কাৰবাৰ হিষ্ট্ৰী থাকে কাৰবাৰ হিন্দী থাকে গটিকে হিন্দীটো এটো ঠিক আছে ওকে আৰু পিছবেলা সোয়া একো নাই তাৰ পিছত যি 4th মাৰ্চত তোমালোকৰ এক্সাম লাষ্ট ডে হে 4th মাৰ্চত কি আছে সোয়া 4th মাৰ্চত তোমালোকৰ এডভান্স ম্যাথমেটিক্স আছে যাৰ এডভান্স ম্যাথছ অৰ্থাৎ উচ্চ গণিত আছে জিওগ্ৰাফি আছে হিষ্ট্ৰী আছে সংস্কৃত আছে কম্পিউটাৰ সায়েন্স আছে কমাৰ্চ আছে হোম সায়েন্স আছে আৰবিক পাৰ্চিয়ান নেপালী এইবিলাক যাৰ ইলেক্টিভ হিচাপে আছে সকলোৰে আছে ঠিক আছে গটিকে এখিনি হৈছে আগবেলা আছে আৰু পিছবেলা সোয়া যাৰ ফাইন আৰ্ট আছে ইলেক্টিভ হিচাপে তো তোমালোকৰ পিছবেলা পৰীক্ষা আছে গটিকে এখনে হৈছে ৰুটিনখন আৰু এবিলাক একেবাৰে লাষ্টত এখিনি MIL খিনি লিখা আছে বা বাকি বস্তুখিনি দিয়া আছে আৰু এই গুটে ৰুটিনখন মই তোমালোকক কৈছো যে জ্ঞান পাণ্ডা নামৰ এপটো দিয়া আছে গটিকে যিসকলে জ্ঞান পাণ্ডাৰ কথা নাজানা তোমালোকে প্লে ষ্টৰত গৈ এতিয়া এপটো ডাউনলোড কৰি লোৱা আৰু এনে ধৰণৰ ইম্পৰ্টেন্ট বস্তু এনি টাইম আমাৰ জ্ঞান পাণ্ডা ইউটিউব চেনেলত দি থকা হয় তোমালোকক MCQ দি থকা হয় বিভিন্ন সাবজেক্টৰ বিষয়ৰ সাবজেক্টৰ বস্তু দি থকা হয় গটিকে
তোমালোকে এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা আৰু জ্ঞান পাণ্ডা এপত তোমালোকে মই ক'লোৱে ক'ত যাব লাগিব আৰু যিসকলে জ্ঞান পাণ্ডাৰ বিষয়ে নাজানে তোমালোকক ক'লো যে জ্ঞান পাণ্ডাত সকলোবিলাক বিষয় পঢ়ুৱা আছে তাৰে 30% সিলেবাস কমপ্লিটলি ফ্ৰীকে আছে লগতে অসমীয়া আৰু সমাজ বিজ্ঞানৰ নোটছ কমপ্লিটলি ফ্ৰীকে আছে বাকি সাবজেক্ট কেইটাৰ ভিডিও লেকচাৰ 70%ৰ কাৰণে অলপমান তোমালোকে পেমেন্ট কৰিব লাগিব হে পেমেন্টৰ কাৰণে তোমালোকে প্ৰথমতে পেমেন্ট কৰিব দৰকাৰ নাই প্ৰথমতে সাবজেক্টখিনি পঢ়িছোৱা ইমানেই ধুনীয়াকৈ বুজি পাবা যে বেলেগ ক'তো আৰু পঢ়িবৰ দৰকাৰ নাই গতিকে এতিয়াই তোমালোকে জয়েন হ'বৰ বাবে তোমালোকে এটা কাম কৰিবা 60000474 এই নাম্বাৰটো তোমালোকে ফোন কৰিবা ফোন কৰিলে জ্ঞান পাণ্ডাৰ বিষয়ে গোটেইখিনি কথা তোমালোকক বুজাই দিব আৰু ইংলিশ গ্ৰামাৰৰ কাৰণে তোমালোকে যেটো মেধা ক্লাছ ইউটিউব চেনেল হয় এটো ঠিক আছে তো এটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা তাত তোমালোকে MCQ ডেইলি পাই থাকিবা ঠিক আছে আৰু বাকি মেধা ক্লাছ হওক বা জ্ঞান পাণ্ডা হওক দুইটাৰে হোৱাটছএপৰ চেনেল আছে ঠিক আছে গতিকে তোমালোকে হোৱাটছএপ চেনেলটো সাৰ্চ কৰি তাত জয়েন হৈ লবা গতিকে কোনো যাতে আপডেট তোমালোকে মিস নহয় ঠিক আছে আৰু গোটেইখিনিৰ লিংক তোমালোকৰ আমাৰ যি এই ভিডিওটোৰ যিটো ফাৰ্স্ট কমেন্ট হে ফাৰ্স্ট কমেন্টতে গোটেইখিনি লিংক দিয়া আছে ঠিক আছে থ্যাংক ইউ